নমস্কাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু সকলোৱে ভালে আছে। এয়া হৈছে ওদালগুৰি সাপ্তাহিক মাৰ্কেট। মানুহ খুবেই ভিৰ আছে বজাৰত আৰু ধুনীয়া ধুনীয়া শাক পাচলি ওলাইছে, চব্জি। খুব এটা সুন্দৰ পৰিৱেশ, ভাল লগা দৃশ্য। সকলোৱে নিজৰ নিজৰ বজাৰ কৰা ব্যস্ত। ভাল লাগে ওদালগুৰি সাপ্তাহিক মাৰ্কেট। সেইফালে চব্জি, কেঁচা চব্জি বজাৰ। ওদালগুৰি সাপ্তাহিক মাৰ্কেট কেঁচা চব্জি বজাৰটোৱে মই দেখাইছোঁ। ইয়াতে দাদা বাইদেউ দুজনে কুঁহিয়াৰ ৰস পিৰি আছে, তাকে আমি খালোঁ, ভাল লাগিল খাই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু বেল আইকনটো বজাই দিব বুলি আশা কৰিলোঁ। এতিয়া হ'ল মাছ বজাৰ। মাছ বজাৰলৈ আহিলোঁ আমি। মাছ বজাৰত ভাল ভাল মাছ ওলাইছে। এয়া মাছ বজাৰ। ওদালগুৰি সাপ্তাহিক মাৰ্কেট। যদি ভিডিঅ'টো ভাল লাগিছে, নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু বেল আইকনটো বজাই দিব বুলি আশা কৰোঁ। সকলোৰে খবৰ ভাল আৰু সকলোৰে ভালে আছে। ধন্যবাদ।